হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল হামিদ মুণ্ডে ব্লগছ। বহুদিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম। বহুদিন ভিডিঅ' নবনোৱাৰ এটাই কাৰণ আছিল যে মোৰ এক্সাম আহিছে, তাৰে কাৰণে মই অলপ বেছি গুৰুত্ব দিয়া নাই ভিডিঅ' বনোৱাৰ প্ৰতি ইমান। তো যোৱাকালি আমাৰ প্ৰগতি একাডেমীত নিউ স্কুল অপেনিং কৰাৰ কাৰণে শোভাযাত্ৰা আছিল। তো তাতে মই ব্লগ বনাইছিলোঁ। মোৰ ইণ্ট্ৰ'টো মানে কি হ'ল স্পেচ ফুল হোৱাৰ কাৰণে মই চব ভিডিঅ' ফটো নালগা ভিডিঅ' ফটো ডিলেট কৰি দিলোঁ। মোৰ ইণ্ট্ৰ'টো ডিলেট হৈ গ'ল। চ' আজি মই ইণ্ট্ৰ'টো বনালোঁ। যোৱাকালি কি হৈছিল চাওঁ বলক। বন্তি প্ৰজ্বলন কাৰ্যসূচীলৈ আমি বিদ্যালয় প্ৰেক্ষাগৃহত মুকলি কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। গাইজ এইটো আমাৰ নতুন কেম্পাছ, মানে ইয়াতে এল কে জি ইউ কে জি পৰাই পুৰা ক্লাছ 10 গেলি ইয়াতে হ'ব। মই ভালকৈ দহাই দি আছোঁ একবাৰ। ৰুম এইফালে টয়লেট। কি কৰিছা বা হা? এইটো আমাৰ বাইদেউ। ইয়াতে খেলা ধূলাবোৰ প্ৰস্তুত আছে। ইয়াতে আমাৰ প্ৰগ্ৰেম হ'ব। তো এতিয়া শোভাযাত্ৰাৰ কাৰণে মই কাপোৰ পিন্ধি লওঁ। এইটোৰ ওপৰতে পিন্ধি লওঁ মোক। সুৰেন্দ্ৰও ধুতি পিন্ধি আছে। দে আৰু তো গাইজ পুৰা ৰেডি হৈ গ'ল। কেনে লাগিছে আগবাৰ? कैसे कैसे लोग रहते हैं यार यहाँ पर। चलो तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा, बता रहे हैं हम। আমাৰ ইউটিউবাৰ, জনপ্ৰিয় ইউটিউবাৰ। তো এতিয়া আমাৰ ছাৰ মেমহঁতক সম্বোধন কৰি আছে, তাৰপিছতে আমাৰ শোভাযাত্ৰা আৰম্ভ হৈ যাব। শোভাযাত্ৰালৈ গাইজ ৰেডি হৈছোঁ, পুৰা কাচি আছি লৈ। কি করে মানে পেক পেকে আছা? আমি থাকবো না। তো গাইজ কিমান ভিডিঅ' বনাই থাকবি মানে আটা সেইখানি ভিডিঅ'কে সেইকাৰণে আৰু নবনালোঁ। এতিয়া এইটো আমাৰ কলেজৰ কেম্পাছ আহি পাইছোঁ। ইয়াতে ভাত চাত খুৱাব, তাৰপিছত আকৌ তাত যাব, তাত প্ৰগ্ৰেম হ'ব, গায়ক আহিব, চাই থাকক আৰু। হামিদ ভাই ব্লক নাকি
কি ব্লগ এই ব্লগ এক্স জিয়াছ কি ক'বা আপুনি আজি আজি বহুত ভাল লাগিছে আমি স্কুলৰ পৰা কিয় কৈ দিয়ক নাজিম ভাই এই পাগলাটো মোক এসোপা আঞ্জা দিছি নাজিম ভাই মুক্তাৰ ভাই দালি দিয়া দেখোন দালি দিয়া ভাত চাত খাই আকৌ আমি তালৈ যাই আছোঁ য'ত প্ৰগ্ৰেম হ'ব বলক চাই থাকক ভিডিঅ'টো A few moments later. बता दे साहों में आना तू ही है मुझको बता दे साहों में आना জনপ্রিয় কণ্ঠশিল্পী অখিল ভৈরবের বিজয় অনুষ্ঠান তো গাইজ আজি আজিৰ প্ৰগ্ৰেম যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব কিবা কয় ভিডিঅ'